শাওনৰ বোকামাটিৰ গোন্ধ দ বোকা পানীত হালোৱাৰ ৰোৱনী পাহুৱাল কলা ফুল পানীকাউৰী বৰটুকুলা মাছৰুকা চৰাইবোৰে মাছ খাবলৈ জুপ লৈ আছে কাষৰ বাহনী দৰাতে বগলী বৰটুকুলাৰ বাহ Hello friends, welcome back to our YouTube channel Sisters Vlog. আজি যেহেতু এতিয়া শস্যৰ ৰোৱাৰ সময় ইয়াতে মায়ে কঠীয়া তুলি আছে আৰু আমাৰ ভণ্টিয়ে এই আমাৰ কঠীয়া আমার মনে মুখ পরে খুঁজি আছে সৌখন আকাশত হাতুৰঙী ৰামধেনু কিমান যে ধুনীয়া লাগিছে সূৰ্য ডুবি যাওঁতে এই পিকচাৰখন দেখি মোৰ এটা গান মনত পৰে সন্ধিয়া আকাশত বগলী উৰে আইৰে ঘৰলৈ মনতে পৰে আপোনালোকৰো চাগে হৈ গানটোৱে মনত পৰিছে চাওকচোন এবাৰ ইমান ধুনীয়া Zuk, Aduh. Mau pisalnya itu dipisahnya আপোনালোকে সূৰ্য হয় বুলি বহুতে ভাবিব পাৰে কিন্তু নহয় সেইটো চন্দ্ৰ হয় দেখিছেনে কিমান ধুনীয়াকৈ কিমান ডাঙৰকৈ সেইটো উজ্জ্বল হৈছে আজি পথাৰখন হয় ইমান মুকলি পথাৰখনত আপোনালোকে মানে আকাশখন উপভোগ কৰা এটা বহুত ধুনীয়া জেগা আৰু এখন সেইফালে সূৰ্য মাৰ গৈছে চাওকচোন আকাশৰ ৰংটো কিমান ধুনীয়া হৈছে চাওকচোন ডাৱৰখিনিৰ লগতে চন্দ্ৰটো কিমান ধুনীয়া লাগিছে ইমান ধুনীয়া এখন জোনটো আৰু ধুনীয়া লাগিছে সেইকাৰণে চাগে গানতো আছে ন পূৰ্ণিমাৰে আকাশতে জোনটি শুৱনি ক'ত পাবানো মিলিলে হাত দুখনি ক'ত পাবানো মিলিলে হাত দুখনি মইনা হাত নেমেলো ফুল নিচিনো মই এইটো খোকা হয় এইটো অসমীয়া সংস্কৃতিৰ এটা মাছ ধৰা সঁজুলি এই পানী বৈ আছে ইয়াতে খোকাটো পাতি থোৱা হৈছে এতিয়া বৈ যোৱা পানীখিনিত যদি মাছ যায় তেতিয়াহ'লে সেই খোকাটোত লাগি ধৰিব কেনেকুৱা পালে ভিডিঅ'টো আমাক জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব See you in the next video. Bye bye.